বিশ্বকাপ জিকি কিমান টকাৰ পুৰস্কাৰ পালে টিম ইণ্ডিয়াই? বিশ্বকাপৰ খিতাপ দখল কৰি টিম ইণ্ডিয়াই পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব আপুনি জানেনে? 2026 চনৰ বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলটোৱে 30 লাখ বিশ্বকাপৰ খিতাপ দখল কৰি টিম ইণ্ডিয়াই পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব আপুনি জানেনে? 2026 চনৰ বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলটোৱে $30 লাখ অৰ্থাৎ প্ৰায় 27.5 কোটি টকা পুৰস্কাৰ ধন লাভ কৰে। এই ধন ৰাশি প্ৰথমে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডক দিয়া হ'ব আৰু তাৰ পিছত খেলুৱৈসকলৰ মাজত বোনাছ, মেচ মাচি আৰু অন্যান্য পুৰস্কাৰৰ ৰূপত বিতৰণ কৰা হ'ব। ফাইনেলত পৰাস্ত হোৱাৰ পিছতো নিউজিলেণ্ডেও যথেষ্ট পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে। ৰানাৰ্ছ আপ হিচাপে নিউজিলেণ্ডক $16 লাখ বা প্ৰায় 14.7 কোটি প্ৰদান কৰা হয়। আনহাতে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকায়ো যথেষ্ট পৰিমাণৰ ধন লাভ কৰিছে। দুয়োটা দলকে $7,90,000 অৰ্থাৎ প্ৰায় 7.24 কোটি টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনৰ ছুপাৰ 8 পৰ্যায়ত প্ৰৱেশ কৰা দলসমূহেও যথেষ্ট পুৰস্কাৰ লাভ কৰে। জিম্বাবুৱে, পাকিস্তান, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজক $3,80,000 প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনৰ টা দলকে উৎসাহিত কৰিবলৈ ICCয়ে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাসকলকো পুৰস্কৃত কৰে। আফগানিস্তান, অষ্ট্ৰেলিয়া, কানাডা, আয়াৰলেণ্ড, ইটালী, নামিবিয়া, নেপাল, নেদাৰলেণ্ড, ওমান, স্কটলেণ্ড, UAE আৰু আমেৰিকাই $2,50,000 বা প্ৰায় 23 মিলিয়ন, প্ৰায় 2.3 কোটি লাভ কৰে। টিম ইণ্ডিয়াৰ বিশ্বকাপ জয় অৱহেলিত সঞ্জু মেন অৱ দ্য টুৰ্ণামেণ্টৰে সন্মানী। আন্তৰ্জাতিক ক্ৰিকেটত সময়ৰ লেখেৰে তেওঁ অতিক্ৰম কৰিছে টা বছৰ, খেলিছে মাত্ৰ খন মেচ। 2015 চনতে জিম্বাবৱেৰ বিৰুদ্ধে হাৰাৰেত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ অভিষেক ঘটিছিল সঞ্জু ছেমছন। আন্তৰ্জাতিক ক্ৰিকেটত সময়ৰ লেখেৰে তেওঁ অতিক্ৰম কৰিছে টা বছৰ, খেলিছে মাত্ৰ খন মেচ। 2015 চনতে জিম্বাবৱেৰ বিৰুদ্ধে হাৰাৰেত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ অভিষেক ঘটিছিল সঞ্জু ছেমছনৰ। পৰিতাপৰ কথা যে মাত্ৰ কেইখনমান মেচ খেলাৰ পাছতে থমকি ৰ'ব লগা হৈছিল শান্ত আৰু নম্ৰ সঞ্জু। বিভিন্ন কাৰণত ভাৰতীয় দলৰ বাবে বিবেচিত নহৈছিল তেওঁৰ নাম। তীব্ৰ হতাশা আৰু মানসিক চাপক কাটি কৰি সঞ্জুৱে ঘৰুৱা আৰু IPLৰ মেচসমূহ দাঙি ধৰি গৈছিল সুন্দৰ প্ৰদৰ্শন। তেওঁৰ এই প্ৰদৰ্শনৰ ভিত্তিতে পুনৰ জাতীয় দললৈ মাজে মধ্যে আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰিজাৰ্ভ বেঞ্চতে নখ কামুৰি নাইবা খেলপথাৰত ব্যস্ত থকা সতীৰ্থ খেলুৱৈক পানীৰ বটল দিয়া আদি দায়িত্বই আছিল তেওঁৰ কাম। এনেবোৰ অৱহেলাৰ পাছতো থমকি ৰোৱা নাছিল সঞ্জু। সদ্য সমাপ্ত বিশ্বকাপৰ সময়তো তেওঁ দললৈ আমন্ত্ৰণ জনোৱা হয় যদিও পুনৰ সেই একেই দশা। লীগ পৰ্যায়ৰ মেচত তেওঁ দাঙি ধৰিব পৰা নাছিল সুন্দৰ প্ৰদৰ্শন। কিন্তু সময়ৰ কি খেল। প্ৰতিযোগিতাৰ তাৰ মাজতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত ভাগ্য উদয় হয় ছেমছনৰ। সেইখন মেচত তেওঁ মহাকাব্যিক ইনিংছ উপহাৰ দি দলৰ বিপৰ্যয়ত মহানায়কৰ ভূমিকা পালন কৰে। শতক বঞ্চিত হ'লেও তেওঁৰ সেই বিস্ফোৰক 97 ৰানৰ ইনিংছটো যেন ভাৰতীয় দলৰ বাবে আছিল সঞ্জীৱনী। সেই ইনিংছটো এটা শতকতকৈও হৈ পৰিছিল অমূল্য। ইয়াৰ পাছৰে পৰা তেওঁৰ আৰু উভতি চাবলগীয়া হোৱা নাই। ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁ কৰে 89 ৰান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত তেওঁ সমসংখ্যক ৰানৰ বৰঙণি যোগাই দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। তাৰেই সুবাদতে অতদিনে অৱহেলিত সঞ্জু ছেমছনক প্ৰদান কৰে মেন অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান। সেইবাবেই হয়তো কোৱা হয় সকলোৰে বাবেই আহে ভাল দিন। ৰাতুল কলিতাৰ বিজেপিত যোগদান। ৰাতুল কলিতা অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত যোগদান বিজেপিত।
কংগ্ৰেছৰ সত্য পদত্যাগী মুখপাত্ৰ ৰাতুল কলিতাৰ বিজেপিত যোগদান। নলবাৰী বিজেপিৰ জিলা কাৰ্যালয়ত যোগদান ৰাতুল কলিতা। ৰাতুল কলিতা অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত যোগদান বিজেপি। বিজেপিত যোগদান কৰি কংগ্ৰেছক সমালোচনা ৰাখিল। অৱসৰপ্ৰাপ্ত IPS বিষয়া ফটিক দত্ত গোস্বামীক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান আমেৰিকা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি। অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা IPS বিষয়া ফটিক দত্ত গোস্বামীক প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট উপাধি। সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত সমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা IPS বিষয়া ফটিক দত্ত গোস্বামীক প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট উপাধি। সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত অৱদানৰ বাবে এই সন্মানীয় উপাধি প্ৰদান কৰে আমেৰিকা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিয়ে। যোৱা মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি প্ৰদান কৰা হয়। সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা এই ডক্টৰেট উপাধিৰ বাবে ফটিক চন্দ্ৰ গোস্বামীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগে প্ৰদান কৰিছে এই সন্মানীয় উপাধি। উল্লেখ কৰা প্ৰয়োজন যে ফটিক দত্ত গোস্বামীক 2019 বৰ্ষৰ ডক্টৰ B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান 2019ৰেও সন্মানিত কৰা হৈছিল। আমেৰিকাক ইৰাণৰ প্ৰত্যুত্তৰ আমি যুঁজোঁ আঁঠু নলো। ইৰাণত বাৰে বাৰে আমেৰিকাই আত্মসমৰ্পণ কৰিবলৈ হেঁচাৰ লগতে সকিয়নি প্ৰদান কৰি আহিছে যদিও হাৰ মনা নাই দেশখনে। আমেৰিকাই ইয়াৰ বাবে ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ ইৰাণত বাৰে বাৰে আমেৰিকাই আত্মসমৰ্পণ কৰিবলৈ হেঁচাৰ লগতে সকিয়নি প্ৰদান কৰি আহিছে যদিও হাৰ মনা নাই দেশখনে। আমেৰিকাই ইয়াৰ বাবে ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে। অতি সাহসিকতাৰে আমেৰিকাক প্ৰত্যুত্তৰো দি আহিছে ইৰাণে। এনে পৰিস্থিতিৰ মাজতে ইৰাণে পুনৰ ওলোটাই সকিয়নি প্ৰদান কৰিছে আমেৰিকাই। ইৰাণে স্পষ্ট কৰি দিছে যে তেওঁলোকে ডনাল্ড ট্ৰাম্পৰ কোনো দাবী আৰু চৰ্ত মানি নলয়। তেওঁলোকে আমেৰিকাৰ ওচৰত কেতিয়াও আঁঠু নলয় বুলি স্পষ্ট কৰি দিছে। ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফে কয় যে যুদ্ধৰ হেঁচাত ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ৰাজ্যিক সংবাদ সংস্থান ইৰনাই প্ৰকাশ কৰা তথ্য অনুসৰি কালিবাফে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণে কেইদিনমান যুদ্ধৰ পিছত প্ৰণাম কৰিব বুলি ধৰি লৈ ডাঙৰ ভুল কৰিলে। তেওঁ কয়, আমাৰ জাতি আৰু আমাৰ জনসাধাৰণে নিঃসন্দেহে আত্মসমৰ্পণ নকৰে। তেওঁলোকে যুঁজিব, সংগ্ৰাম কৰিব, যুদ্ধ তীব্ৰতৰ হ'ব। ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ লগতে শপত ল'লে 3 সেনা প্ৰধানে। বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ঘোষণা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতাৰ নাম। আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ মুজতবা খামেনেইক দেশৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে। ইৰাণৰ বহি প্ৰতীক্ষাৰ অন্তত অৱশেষত ঘোষণা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতাৰ নাম। আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ মুজতবা খামেনেইক দেশৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে। ইৰাণৰ বিশেষজ্ঞ বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে দেওবাৰে ঘোষণা কৰে যে বিশেষজ্ঞ বিধানসভাই 88জনীয়া ধৰ্মীয় সংস্থান মুজতবা খামেনিক নিৰ্ণায়ক ভোটৰ জৰিয়তে তৃতীয় উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰিছে। এই নাম ঘোষণা কৰাৰ লগে লগে ইৰাণৰ সামৰিক বাহিনী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছ (IRGC) আৰু ৰাজনৈতিক নেতাসকলে লগে লগে মুজতবা খামেনেইৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে। IRGCয়ে এক বিবৃতিত কয় যে আমি নতুন নেতা আয়াতুল্লাহ সৈয়দ মুজতবা খামেনেইৰ নিৰ্দেশ মানি চলি নিজকে বলিদান দিবলৈ সাজু। শীৰ্ষ সামৰিক নেতৃত্বই সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সংসদৰ অধ্যক্ষই ইয়াক ধৰ্মীয় আৰু জাতীয় কৰ্তব্য বুলি অভিহিত কৰে।
নিৰাপত্তাৰক্ষী মুৰব্বীগৰাকীয়ে কয় যে এই জটিল সময়ত নতুন নেতাগৰাকীয়ে দেশক সঠিক দিশত পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। বিধানসভা নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব কেতিয়া? নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাব্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কিচকাবাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাজ্যৰ দলীয়টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাব্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কিচকাবাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাজ্যৰ দলীয়টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিক প্ৰকাশ কৰিছে। প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত অগপ আৰু বিজেপিয়ে এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই। অৱশ্যে সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা সামাজিক মাধ্যমৰ যোগে প্ৰচাৰ হৈছে যদিও সেই তালিকাবোৰৰ কোনো ভিত্তি নাই। বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত অসমীয়া প্ৰতিদিন ডিজিটেলক সূত্ৰটোৱে জানিবলৈ দিয়া মতে অহা 13, 14 আৰু মাৰ্চত দলটোৰ ভগ্নী সংগঠনৰ সমূহৰ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্ব এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। তাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে দলটোৱে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। একেদিনাই প্ৰায়বোৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে বুলিও সদৰি কৰে সূত্ৰটোৱে। অৱশ্যে ইয়াৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। চেট আৰু দক্ষিণ ধেমাজি পঞ্চায়তৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। ধেমাজিৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান আৰ্থসামাজিক বিকাশ সংস্থান চমুকৈ চেট আৰু দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। দেশৰ অন্যান্য ঠাইৰ লগতে দেওবাৰে ধেমাজিতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। ধেমাজিৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান আৰ্থসামাজিক বিকাশ সংস্থান চমুকৈ চেট আৰু দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে গছপুলি ৰোপণ কাৰ্যসূচীৰে দিৱসৰ শুভাৰম্ভণি কৰে ধেমাজি জিলা পৰিষদ সদস্যা প্ৰণীতা গগৈ। ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা মহিলাসকলৰ মাজত লুকাই থকা প্ৰতিভা বিচাৰি শীৰ্ষক প্ৰতিযোগিতাত মহিলাসকলে ৰুচি অনুযায়ী নৃত্য, গীত, অভিনয় আদি পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অনুষ্ঠানত জীপাল কৰি তোলে। দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ সভাপতি ৰুঞ্জিন পাটিৰ বৰপাত্ৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক তুলতুল ফুকনে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। চেডৰ সঞ্চালক নৱজ্যোতি দত্তই আদৰণি ভাষণ ৰখা উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তুলন কোঁৱৰ, ধেমাজি জিলা পৰিষদ সদস্য প্ৰণীতা গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সভাপতি ৰূপা কামান, অসম যুৱ পৰিষদ ধেমাজি জিলা সভাপতি ডিম্পল গগৈ আদি। এই সভাতে পুৰুষৰ সহায় অবিহনে স্বাৱলম্বী হৈ নিজৰ সন্তানক সুশিক্ষা প্ৰদান কৰি সামাজিক দায়বদ্ধতা পালন কৰি আগবাঢ়ি যাবলৈ সক্ষম হোৱা এগৰাকী সাধাৰণ মহিলাক তেজস্বিনী বঁটা নামেৰে এক বঁটা প্ৰদান কৰা হয়। এইবাৰ দক্ষিণ ধেমাজিৰ মাটিখোলা গাঁৱৰ স্নিগ্ধা দত্তক 2026 বৰ্ষৰ তেজস্বিনী বঁটা প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত এই বঁটাৰ ধাৰাবাহিকতা ৰক্ষা কৰা হ'ব বুলি চেডৰ তৰফৰ পৰা জানিবলৈ দিয়ে। এই সভাতে ধেমাজি জিলা পানী আৰু অনামী সমিতিয়ে জল জীৱন মিছনৰ অধীনৰ পানী যোগান আঁচনিৰ পানী ব্যৱহাৰ সমিতিৰ 2গৰাকী সফল সভাপতি আৰু এগৰাকী জলমিত্ৰ মুঠ 3গৰাকী মহিলাক নাৰী দিৱসৰ উপলক্ষে পুৰস্কাৰ প্ৰদান কৰে। চেডৰ মুখ্য সমন্বয়ক ৰুমি বৰগোহাঁই আঁতধৰা অভাষণত চেড কৰ্মী ৰুবুল চুতীয়া, হৰকান্ত নৰ, পল্লৱী গগৈ, জ্ঞানজ্যোতি দত্ত, হেমন্ত বৰ্মন, লুণ্টন দিহিঙীয়া, চেডৰ শুভাকাংক্ষী পুতি চুটি দা, দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্য আৰু সকলো কৰ্মচাৰী উপস্থিত থাকে। কি ৰোগত কোনবিধ ফল কেতিয়া খাব লাগে জানি লওক।
সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ ফল খোৱাটো খুবেই জৰুৰী। যেতিয়া কোনো অসুস্থ হয় তেওঁলোকক প্ৰায়ে ফল খাবলৈ পৰামৰ্শ দিয়া হয়। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে দৈনিক ফল খালে আমাৰ বেমাৰ হোৱাৰ আশংকা হ্ৰাস হয়। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ ফল খোৱাটো খুবেই জৰুৰী। যেতিয়া কোনো অসুস্থ হয় তেওঁলোকক প্ৰায়ে ফল খাবলৈ পৰামৰ্শ দিয়া হয়। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে দৈনিক ফল খালে আমাৰ বেমাৰ হোৱাৰ আশংকা হ্ৰাস হয়। কিন্তু ফল খোৱাৰো কিছুমান নিয়ম আছে। কিছুমান বিশেষ ৰোগত বিশেষ কিছু ফল খাই আপুনি আৰোগ্য লাভ কৰিব পাৰে। হয়, কি ৰোগত কোনবিধ ফল কেতিয়া খাব লাগে সেই বিষয়ে আজি জানো আহক। ডায়েবেটিছ ৰোগীৰ বাবে ফল। ডায়েবেটিছ ৰোগীসকলৰ বাবে অমিতাক অন্যতম শ্ৰেষ্ঠ ফল বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত সমৃদ্ধ আপেলে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি নাশপতি আৰু বেৰীয়ে শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱা প্ৰতিহত কৰে। হজম উন্নত কৰিবলৈ আপুনি মধুৰিআম খাব পাৰে। এই ৰোগীয়ে সদায় কল, আঙুৰ, আম, আনাৰস পৰিহাৰ কৰিব লাগে, কিয়নো এইসমূহ ফলত অতি উচ্চ পৰিমাণত শৰ্কৰাৰ স্তৰ থাকে, যি ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ'ব পাৰে। উচ্চ ৰক্তচাপত উপকাৰী ফল। উচ্চ ৰক্তচাপ থকা ৰোগীসকলে নেমুজাতীয় ফল, কল, বেৰী, ডালিম, প্লাম আৰু তৰমুজ খাব লাগে। এই ফলবোৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। তদুপৰি পুৰিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এনে ৰোগীসকলে নিমখযুক্ত ফল আৰু বটল টেমাত উপলব্ধ ৰসৰ পৰা আঁতৰি থাকিব লাগে। কোষ্ঠকাঠিন্য, পাচন সমস্যাৰ বাবে ফল। সমৃদ্ধ কল কোষ্ঠকাঠিন্যৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। মধুৰিআমে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ইফালে উচ্চ আৰু ভিটামিন চি থকা কমলা জাতীয় ফল খোৱাৰ ফলত অন্ত্ৰৰ চলাচল সহজ হয়। কিন্তু কেঁচা কল আৰু পকা মধুৰিআম ভুলটো নাখাব। খুব ভাগৰ লাগিলে, দুৰ্বল অনুভৱ হ'লে খাব এই ফল। গ্লিজ্জ আৰু ভিটামিন সমৃদ্ধ আমে শৰীৰক শক্তি প্ৰদান কৰে। আনহাতে কলে তাৎক্ষণিক শক্তি প্ৰদান কৰে আৰু ভাগৰ উপশম কৰে। অৱশ্যে যদি আপোনাৰ ডায়েবেটিছ আছে এই ফলবোৰ খোৱা পৰিহাৰ কৰিব। আঙুৰ আৰু ডালিমে শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে। শৰীৰটো হাইড্ৰেটেড ৰাখিবলৈ আপুনি নাৰিকল পানীও খাব পাৰে। ৰক্তহীনতাৰ বাবে ফল। আইৰণ আৰু ফলেট সমৃদ্ধ ডালিমে তেজ বৃদ্ধি কৰে। আপেল নিমীয় আকৈ খালেও তেজত হিমগ্ল'বিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। তদুপৰি আঙুৰত আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি তেজ স্বাস্থ্যৱান ৰখাত সহায় কৰে। তেওঁলোকৰ সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু তেজৰ অভাৱৰ পৰা সকাহ দিয়ে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বিট ফল নহয়, পাচলি। তথাপিও শৰীৰত তেজ বৃদ্ধি কৰাত বিট অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়। অলছৰিড কথাই প্ৰতি খং উঠে যদি সাৱধান হওঁ। কুৰুৱাবাহীক ডাম্পাৰে বিধ্বস্ত কৰিছে পথ। কেৱল নিজৰ ব্যৱসায়িক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত সমজিলাৰ কুৰুৱাবাহীত একাংশ মাটি ব্যৱসায়ীয়ে কিছুদিনৰ পৰা চলাচল কৰা ডাম্পাৰৰ বাবে এটা গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথৰ মৃত্যু যাত্ৰা আৰম্ভ হৈছে। কেৱল নিজৰ ব্যৱসায়িক মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত সমজিলাৰ কুৰুৱাবাহীত একাংশ মাটি ব্যৱসায়ীয়ে কিছুদিনৰ পৰা চলাচল কৰা ডাম্পাৰৰ বাবে এটা গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথৰ মৃত্যু যাত্ৰা আৰম্ভ হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ মাজেৰে যোৱা এই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথটোৰ ওপৰেদি দৈনিক অনিয়ন্ত্ৰিতভাৱে চলাচল কৰা মাটি কঢ়িওৱা গধুৰ ডাম্পাৰৰ বাবে পথটোৰ বহু অংশ বিধ্বস্ত হৈ পৰিছে।
কুৰুৱাবাহী তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই আহি বৃহত্তৰ কুৰুৱাবাহীৰ মাজেৰে গৈ পুনৰ ৰজাবাৰী ৯ ৰাষ্ট্ৰীয় পথত সংযোগ হোৱা এই পথটোৰে শেহতীয়া মধুপুৰ পথাৰৰ পৰা নিমলীগড়ৰ একাংশ ইটাভাটাত মাটি যোগান ধৰিবলৈ দৈনিক ডাম্পাৰৰ চলাচল হৈ থকাত পথটোৰ বহু ঠাইত বহি যোৱা অতি সোনকালেই পথটো যান-বাহন চলাচলৰ অনুপযোগী হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। ইফালে পথটো ঠেক হোৱাৰ বাবেও দৈনিক ডাম্পাৰৰ চলাচল হৈ থকাত সুযোগা লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু চাইকেল মটৰচাইকেল আৰোহীসকলৰ প্ৰতিটো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে। আনহাতে কুৰুৱাবাহী তিনিআলিত থকা দৈনিক বজাৰৰ ভিৰৰ মাজেৰে ডাম্পাৰসমূহৰ চলাচল হৈ থকাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। লগতে ডাম্পাৰৰ পৰা উৰি অহা ধূলি-বালিয়ে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ প্ৰদূষিত কৰিছে, যাৰ ফলত স্থানীয় ৰাইজ বিশেষকৈ শিশু আৰু বৃদ্ধসকল শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিবলগীয়া হৈছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পকী গ্ৰাম্য পথসমূহত অত্যাধিক ওজনৰ মালবাহী যান-বাহন চলাচলত কিছু নিষেধাজ্ঞা আছে যদিও এই ক্ষেত্ৰত কোনো আইনী নীতি নিৰ্দেশনা এই ব্যৱসায়ীসকলে মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গতিকে এই ক্ষেত্ৰত শীঘ্ৰেই বোকাখাত সমজিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰি পথটোৰ মেৰামতি, ডাম্পাৰ আৰু ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। লগতে বিভাগীয়ভাৱে কুৰুৱাবাহী আৰু ৰজাবাৰী অৰ্থাৎ ক্ষতিগ্ৰস্ত পথটোৰ দুয়োমূৰত পথৰ ওজনৰ সীমা উল্লেখ্য ছাইনবোৰ্ড লগাবলৈ অনুৰোধ জনাইছে। ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ক্লাৰ্কৰ ভিতৰত সন্ধিয়া ৩৯ বজাৰ পৰা নিশা প্ৰায় ৫ ঘণ্টা ধৰি অভিযান চলাই ধুবুৰী আৰক্ষীয়ে। অভিযানৰ অন্তত দুপৰ নিশা ৫জন জুৱাৰীক আটক কৰি আৰক্ষী থানালৈ নিয়ে। ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ মিতালী ক্লাবত অতৰ্কিতে আৰক্ষীয়ে অভিযান চলায়। ধুবুৰী উপাৰক্ষী অধীক্ষৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই ১৬জনকৈ জুৱাৰীক আটক কৰে। লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। ক্লাৰ্কৰ ভিতৰত সন্ধিয়া ৩৯ বজাৰ পৰা নিশা প্ৰায় ৫ ঘণ্টা ধৰি অভিযান চলাই ধুবুৰী আৰক্ষী। অভিযানৰ অন্তত দুপৰ নিশা ৫জন জুৱাৰীক আটক কৰি আৰক্ষী থানালৈ নিয়ে। কিন্তু ৰহস্যজনকভাৱে আন এঘাৰ জন্মজুৱাৰীক ক্লাৰ্কৰ ভিতৰৰ পৰাই এৰি দিয়ে। আৰক্ষীয়ে এঘাৰ জুৱাৰী এৰি দিয়া ঘটনাই সচেতন মহলত বিবাদ আৰম্ভ হৈছে। এৰি দিয়া এঘাৰ জুৱাৰীৰ ভিতৰত বহু নেতা, ৰথী মহাৰথী থকাৰ লগতে এজন কলেজৰ অধ্যক্ষ আছিল বুলিও জনা গৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ আৰু জন্ম সম্পাদক নিযুক্তি। অসম প্ৰদেশ কংগ্ৰেছৰ আৰু জন্ম সম্পাদক নিযুক্তি। এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। অসম প্ৰদেশ কংগ্ৰেছৰ আৰু জন্ম সম্পাদক নিযুক্তি। এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। AICCৰ সাধাৰণ সম্পাদক KC বেণুগোপালে জাৰি কৰিছে নিৰ্দেশনা। নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে পলাশ পৱন শইকীয়া, দীপাংকৰ বৰা আৰু জন্মচন চাংমা। বিশ্বনাথত দুটাকৈ চোৰক কৰায়ত্ব। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিতৌ ন কৌশললৈ কৰে চিৰিকাৰ্য। বিশ্বনাথত দিনে দিনে বৃদ্ধি পাইছিল চিৰিকাণ্ডৰ ঘটনা। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিতৌ ন কৌশললৈ কৰে চিৰিকাৰ্য। বিশ্বনাথত দিনে দিনে বৃদ্ধি পাইছিল চিৰিকাণ্ডৰ ঘটনা। ইয়াৰ মাজতে বিশ্বনাথত এজন লোকৰ তৎপৰতাত দুটাকৈ চোৰ কৰায়ত্ব কৰে। উল্লেখ্য যে চতিয়াত নিশা বিয়া খাই ঘৰলৈ আহি থকা ৰাজেশ বৰা নামৰ লোকজনে কাছৰে টেক্টৰৰ চৌহদত এটা চোৰৰ দলে প্ৰৱেশ কৰাৰ কথা ফোনযোগে আৰক্ষীক খবৰ দিয়ে। চোৰৰ দলটোৱে ৰাজেশ বৰাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ কথা জানিব পাৰে আৰু সেই সময়তে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।
ইপিনে ৰাজেশ বৰা আৰু আৰক্ষীৰ দলটোৱে খেদি খেদি দুটাকৈ চোৰক ধৰিবলৈ সক্ষম হয় যদিও বাকী চোৰৰ দলটোৱে পলায়ন কৰে। সম্প্ৰতি ধৃত চোৰ দুটাক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ। শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ। জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুৱে। শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ। পুৱাই প্ৰেমিক-প্ৰেমিকাই দলে এই চৰম সিদ্ধান্ত। জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুৱে। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয়। কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এৰাবাৰীত পৰিণত গোলাঘাটৰ থোৰামুখৰ সাহিত্য মনীষী উদ্যান। গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে বন বিভাগে স্থাপন কৰা সাহিত্য মনীষী উদ্যানখন। গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে বন বিভাগে স্থাপন কৰা সাহিত্য মনীষী উদ্যানখন। পূৰ্বতে এই স্থানত কেম্পা নাৰ্চাৰী স্থাপন কৰা হৈছিল যদিও ২০২০ চনৰ জুলাই মাহত সেই সময়ত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যানখনৰ ছাইনবোৰ্ডখন সলনি কৰি জাতীয় সংগীত লিখি সাহিত্য মনীষী উদ্যানলৈ ৰূপান্তৰিত ঘটাই ধামধুমেৰে শুভ উদ্বোধন কৰিছিল। বিভিন্ন জাতৰ উদ্ভিদ ৰোপণ কৰি প্ৰতিজোপা গছৰ নামলিখি ফলক আঁৰি দিয়া হৈছিল। কোটি কোটি টকা ব্যয় কৰা হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু এতিয়া উদ্যানখনৰ অৱস্থা তথৈবচ এটা অংশ এটা এনজিঅ'ক দিয়া হ'ল। আনটো অংশত এতিয়া অপটিং আৰু তলসৰা গছপাতেৰে ভৰি পৰিছে। জাতীয় সংগীতৰ আৰু নামফল কৰো চিয়াহী মচ খালে নাই। কোনো আপদাল পানীৰ অভাৱত গছপুলিবোৰ শুকাই মৰি যোৱাৰ উপক্ৰম হৈছে। এই উদ্যানখন চোৱাচিতাৰ বাবে কাছৰে এজন লোকক কৌশলেৰে দায়িত্ব দিয়া হৈছে যদিও কেইবামাহো বেতন নোপোৱাৰ বাবে কৰ্মচাৰীজনেও কামৰ প্ৰতি পিঠি দিয়া দেখা গৈছে। এতিয়া প্ৰশ্ন হয় উদ্যানখন চোৱাচিতাৰ বাবে অহা লাখ লাখ টকা ক'তো যায়? কাৰ্যপথ সোমাই বন বিভাগৰ উদ্যানখনৰ টকাবোৰ ইয়াৰ এক উচিত তদন্ত হ'লে গুমৰফাক বাহিৰ হ'ব বুলি সচেতন মহলে মন্তব্য কৰিছে। কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী নিউ গুৱাহাটী উৰণ সেতু। কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী নিউ গুৱাহাটী উৰণ সেতু। মহাৰাজ পৃথ্বীৰ নামত নামাকৰণ কৰা হৈছে উৰণ সেতুখন। ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী নিউ গুৱাহাটী উৰণ সেতু। কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী নিউ গুৱাহাটী উৰণ সেতু। মহাৰাজ পৃথ্বীৰ নামত নামাকৰণ কৰা হৈছে উৰণ সেতুখন। ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী নিউ গুৱাহাটী উৰণ সেতু। ৮৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে উৰণ সেতুখন। ১৮ মাহৰ ভিতৰত এই সেতুখনৰ নিৰ্মাণ কাৰ্য কৰা হৈছে। উৰণ সেতুখনত আছে তাক খুঁটা। উৰণ সেতুখনৰ দৈৰ্ঘ্য ৫.৫ কিলোমিটাৰ। তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীত প্ৰাক্তন সেনা সমাৱেশৰ বৃহৎ আয়োজন। ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীত এখন বৃহৎ প্ৰাক্তন সেনা সমাৱেশ আয়োজন কৰে। এই সমাৱেশৰ জৰিয়তে দেশৰ বাবে সেৱা আগবঢ়োৱা ভেটাৰ্ণ বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি সেনাবাহিনীৰ অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছে তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীত এখন বৃহৎ প্ৰাক্তন সেনা সমাৱেশ আয়োজন কৰে। এই সমাৱেশৰ জৰিয়তে দেশৰ বাবে সেৱা আগবঢ়োৱা ভেটাৰ্ণ বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি সেনাবাহিনীৰ অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰা হয়। এই সমাৱেশত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ প্ৰায় ৪,০০০ প্ৰাক্তন সেনা বীৰ নাৰী আৰু পৰিয়ালৰ সদস্যই উৎসাহেৰে অংশগ্ৰহণ কৰে। সেনাবাহিনী আৰু প্ৰাক্তন সেনাসকলৰ মাজত থকা গভীৰ আৰু স্থায়ী সম্পৰ্কক পুনৰ এবাৰ স্পষ্ট কৰি তোলে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইচ.এছ. কিলেজ এছ. ব্লেজিং স্কোৱাড ডিভিজন ব্ৰড জেনেৰেল অফিচাৰ কমাণ্ডো। অনুষ্ঠানত সেনাৰ জ্যেষ্ঠ বিষয়া, অসামৰিক প্ৰশাসনৰ প্ৰতিনিধি আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
ভাষণ প্ৰদান কৰি মুখ্য অতিথিয়ে দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষা ৰক্ষাৰ ক্ষেত্ৰত প্ৰাক্তন সেনা আৰু বীৰ নাৰীসকলৰ অমূল্য অৱদানৰ প্ৰশংসা কৰে। ইপিনে অনুষ্ঠানৰ সময়ত দেশৰ বাবে জীৱন উৎসৰ্গ কৰা সৈনিকসকলৰ পত্নী 6 গৰাকী বীৰ নাৰী আৰু 8 জন্ম বিশিষ্ট যুদ্ধ ভেটাৰানক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে তেওঁলোকৰ ত্যাগ, সাহস আৰু নিষ্ঠাই নতুন প্ৰজন্মকো সদায় অনুপ্ৰাণিত কৰি আহিছে। প্ৰাক্তন সেনাসকলক সহায় আগবঢ়োৱা উদ্দেশ্যে অনুষ্ঠানস্থলীত মুঠ টা কল্যাণমূলক ষ্টল স্থাপন কৰে। এই ষ্টলসমূহৰ জৰিয়তে পেঞ্চন সহায়, আৰ্থিক পৰামৰ্শ, নিয়োগ সম্পৰ্কীয় দিশ-নিৰ্দেশনা, চিকিৎসা সহায় আৰু নথিপত্ৰ সম্পৰ্কীয় সহায় প্ৰদান কৰা হয়। পেঞ্চন সমস্যাসমূহ সমাধানৰ বাবে কণ্ট্ৰলৰ অৱ ডিফেন্স একাউণ্টছ, গুৱাহাটী আৰু PCDAP, প্ৰয়াগৰাজৰ বিষয়াসকল উপস্থিত থাকে। লগতে স্পৰ্শ পেঞ্চন ছিষ্টেমৰ বিষয়ে সহায় আগবঢ়াবলৈ এটা বিশেষ সহায় কক্ষ স্থাপন কৰা হয়। ইয়াৰ উপৰিও আছাম ৰাইফলছ, এক্স ছাৰ্ভিচমেন কণ্ট্ৰিবিউটৰী হেল্থ স্কিম আৰু জিলা সৈনিক ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ দৰে বিভিন্ন সংস্থাই স্বাস্থ্য সেৱা, অধিকাৰ আৰু পুনৰ সংস্থাপনৰ সুযোগসমূহৰ বিষয়ে দিশ-নিৰ্দেশনা প্ৰদান কৰে। সমাৱেশৰ অংশ হিচাপে এখন বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰে। ইয়াত স্ত্ৰীৰোগ, অস্থিৰোগ, চকু আৰু দন্ত চিকিৎসাৰ ক্ষেত্ৰত পৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰা হয়। লগতে বৃদ্ধ আৰু অক্ষম ভেটাৰানসকলৰ বাবে খন হুইলচেয়াৰ আৰু টা শুনা সহায়ক যন্ত্ৰ বিতৰণ কৰে। ইয়াৰ লগতে নিয়োগ সহায় কক্ষৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰায় টা চাকৰিৰ সুযোগৰ তথ্য প্ৰদান কৰা হয়। এই বৃহৎ সমাৱেশে পুনৰ এবাৰ স্পষ্ট কৰি তুলিলে যে ভাৰতীয় সেনাই নিজৰ প্ৰাক্তন সেনা, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ, পুনৰ সংস্থাপন আৰু সবলীকৰণৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। ক'ত আছে মহাদেৱক আৰাধনা কৰা এই বিশেষ মন্দিৰত? ভাৰতত এনে বহু মন্দিৰ আছে যিসমূহক অতি ৰহস্যময় আৰু অলৌকিক বুলি বিশ্বাস কৰা হয়। এনে এক মন্দিৰ হৈছে ৰাজস্থানৰ ঢোলপুৰৰ প্ৰাচীন অচলেশ্বৰ শিৱ মন্দিৰ। ভক্তসকলৰ মতে এই মন্দিৰত প্ৰায় 1000 বছৰ পুৰণি। ভাৰতত এনে বহু মন্দিৰ আছে যিসমূহক অতি ৰহস্যময় আৰু অলৌকিক বুলি বিশ্বাস কৰা হয়। এনে এক মন্দিৰ হৈছে ৰাজস্থানৰ ঢোলপুৰৰ প্ৰাচীন অচলেশ্বৰ শিৱ মন্দিৰ। ভক্তসকলৰ মতে এই মন্দিৰত প্ৰায় 1000 বছৰ পুৰণি। আগতে ডকাইতৰ ভয়ত ভক্তসকল এই মন্দিৰলৈ অহা নাছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হ'ল, যাৰ বাবে বহু দূৰ-দূৰণিৰ ভক্ত ভোলানাথৰ আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ আহে। এই মন্দিৰৰ বিশেষত্ব: বিশ্বাস কৰা হয় যে এই মন্দিৰত থকা শিৱলিংগই দিনত 3 বাৰ ৰং সলনি কৰে। হয়, এই শিৱলিংগটি পুৱা ৰঙা হয়, আবেলি কেশৰ ৰঙৰ আৰু ৰাতি ক'লা ৰঙৰ হয়। কিয় এই শিৱলিংগটোৱে দিনত 3 বাৰ ৰং সলায় তাৰ উত্তৰ বিজ্ঞানীসকলৰ ওচৰত আজিও নাই। এই সন্দৰ্ভত বহুবাৰ গৱেষণাও কৰা হৈছে। তাৰ পাছতো কিন্তু এই শিৱলিংগটোৰ ৰং সলনি হোৱাৰ ৰহস্য আজিও জানিব পৰা হোৱা নাই। স্থানীয় লোক তথা ভক্তসকলে বিশ্বাস কৰা মতে এই ৰহস্যময় শিৱলিংগটো দৰ্শন কৰিলে মনৰ আশা আৰু জীৱনৰ সকলো সমস্যা দূৰ হয়। তদুপৰি অবিবাহিতসকলে এই মন্দিৰত সেৱা ল'লে তেওঁলোকৰ বিবাহত থকা বাধাসমূহ দূৰ হয় আৰু পচন্দৰ জীৱন সংগী লাভ কৰে বুলিও বিশ্বাস কৰা হয়। সোমবাৰে এই শিৱলিংগত হাজাৰ হাজাৰ ভক্তই পানী আগবঢ়ায়। আনহাতে যদি এগৰাকী অবিবাহিত ছোৱালীয়ে 16 সোমবাৰে ইয়াত পানী আগবঢ়ায় তেন্তে তেওঁ হেনো আকাংক্ষিত জীৱন সংগী লাভ কৰে। ভক্তসকলে দাবী কৰা মতে এই শিৱলিংগটোৰ চাৰিওফালে প্ৰায় 10 ফুট দীঘল এটা সাপ থাকে। কিন্তু এই সাপটোৱে কাৰো একো অনিষ্ট নকৰে। বুঢ়ী যাওক নাও, নানামো ভিঙৰ পৰা। এটা সমষ্টিৰ বাবেই যদি ঐক্যমতত উপনীত হ'ব নোৱাৰে তেন্তে সেইবোৰ ৰাজনৈতিক দলৰ নেতৃত্বই জনসেৱাৰ স্বাৰ্থত কি পৰ্যায়লৈ গৈ ত্যাগ কৰিব পাৰিব, সেই প্ৰশ্ন সদ্যহতে মানুহৰ মনত সৃষ্টি হৈছে। কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰে একমাত্ৰ কাৰণ ভিন নামৰ অসম বিধানসভাৰ সমষ্টিটো অধৰ্মেজ
মৃদুল কুমাৰ সন্দিকৈ ফলোজ হোৱাটছআপ ইমেজ 2026 বিউ 03 বিউ 0900 মৃদুল কুমাৰ সন্দিকৈ এটা সমষ্টিৰ বাবেই যদি ঐক্যমতত উপনীত হ'ব নোৱাৰে তেন্তে সেইবোৰ ৰাজনৈতিক দলৰ নেতৃত্বই জনসেৱাৰ স্বাৰ্থত কি পৰ্যায়লৈ গৈ ত্যাগ কৰিব পাৰিব সেই প্ৰশ্ন সত্যহতে মানুহৰ মনত সৃষ্টি হৈছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰে একমাত্ৰ কাৰণ ভিন নামৰ অসম বিধানসভাৰ সমষ্টিটো মাৰ্চত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত সেই অসহায় স্বীকাৰোক্তি দি অসমবাসীক জনাইছিল যে ভিন্নৰ বাবে মিত্ৰতা সম্ভৱ নহল দলটোৱে আনুষ্ঠানিক এক বিবৃতি প্ৰদান কৰি এই সন্দৰ্ভত কৈছিল আমি নগাঁও জিলাৰ ভিন বিধানসভা সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰোঁ পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এৰি দিবলৈ কংগ্ৰেছ দলে অস্বীকাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰে গতিকে ক'ব পাৰি ভিন বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা 6 মাৰ্চ তাৰিখে আন তিনিটা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে এটা মাত্ৰ সমষ্টিৰ বাবে সাহসীয়া বিজেপি কংগ্ৰেছ ৰাইজৰ দল উভয়ে এক প্ৰকাৰৰ ৱাকভাৰ প্ৰদান কৰিলে অথচ এই সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতাই কৰা নাছিল সেই সময়ত কংগ্ৰেছৰ মহাজোঁটত IUDF থকাৰ সূত্ৰে সমষ্টিটো কংগ্ৰেছে মিত্ৰ দল IUDFক এৰি দিছিল নিৰ্বাচনত IUDFৰ আমিনুল ইছলাম জয়ী হৈছিল ভিন্ন পৰা আমিনুল ইছলামে 45টা ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে টা ভোট লাভ কৰিছিল এই সমষ্টিত সেইবাৰ বিজেপিৰ প্ৰাৰ্থী আছিল সঞ্জীৱ কুমাৰ বৰা তেওঁ লাভ কৰিছিল টা ভোট 1957 চনৰ পৰা চনলৈ সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত চনত RCPIৰ প্ৰাৰ্থী মহম্মদ শামছী হিয়া জয়ী হৈছিল 1983 চনত আবিৰ নাছুৰ আহিব জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে UNFৰ প্ৰাৰ্থী মুস্তাফা চাহুদুল ইছলাম জয়ী হৈছিল ভিন্ন পৰা 1991 1996 পুনৰ কংগ্ৰেছে এই সমষ্টিত জয়লাভ কৰে কংগ্ৰেছৰ শেষৰ জন্ম ভিন্ন বিধায়ক ইদ্ৰিছ আলী 2006 চনত মৌলানা বদৰুদ্দিন আজমলৰ দ্বাৰা গঠিত IUDFৰ দলৰ প্ৰাৰ্থী মুবাৰক আলী পাঠান ভিন্ন পৰা নিৰ্বাচিত হয় অসম বিধানসভালৈ তাৰ পৰৱৰ্তী টা নিৰ্বাচনত ক্ৰমে 2010 2016 আৰু IUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে শেষৰ বাৰৰ বাবে ভিন্ন পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন এই নিৰ্বাচনত আনোৱাৰে প্ৰায় 1000 ভোট লাভ কৰি পৰাস্ত হৈছিল ৰাজনীতিৰ খবৰ ৰখা সকলৰ নিশ্চয় মনত আছে গৌৰৱ গগৈক কলিয়াবৰৰ পৰা প্ৰথমবাৰৰ লোকসভালৈ নিৰ্বাচিত কৰি পঠিওৱা প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে IUDFৰ ভূমিকা আছিল সেই ৰাজনৈতিক সহায়ৰ বাবেই IUDFে কলিয়াবৰত দুৰ্বল প্ৰাৰ্থী লোকসভা নিৰ্বাচনৰ সময়ত থিয় কৰাৰো দৃষ্টান্ত আছে ৰাজনীতিত এইবোৰ নেদেখা সমীকৰণ যদি IUDFক মিত্ৰতা থকাৰ সময়ত সমষ্টিটো কংগ্ৰেছে এৰি দিব পাৰে সেই একে দৃষ্টিৰে এইবাৰো শেহতীয়া বিধানসভা নিৰ্বাচনত দ্বিতীয় স্থানত থকা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে এৰি দিয়াৰ অৱকাশ আছিল মিত্ৰতাৰ ৰাজনীতি এনে এৰা ধৰাৰ মাজেৰে চলে এইবাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভিন্ন পৰাই কংগ্ৰেছৰ সৰ্বাধিক সংখ্যক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল সেই সংখ্যা 27 কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী তথা একালৰ কংগ্ৰেছৰ সংখ্যালঘু নেতা নুৰুল ইছলামৰ ভতিজাক আনোৱাৰ হুছেইন এইসকলৰ উপৰিও এই সমষ্টিত আন সকল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে বটদ্ৰৱৰ বিধায়িকা সোৱামণি বৰা মুস্তাফা খাদ্দাম হুছেইন মহচিন খান নেকিবি ৰহমান হাজৰিকা আদি
সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নৱকৃত নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচন জোকাটো সুৱামণি বৰাৰ বাবে সহজ হৈ নৰল। বিজেপিৰ শক্তিশালী প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দি পৰাজয় বৰণ কৰাতকৈ সুৱামণি বৰাই ধিঙি তেওঁৰ বাবে পচন্দৰ সমষ্টি হিচাপে নিৰ্বাচিত কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংখ্যালঘু ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ধিঙত অন্তৰ্ভুক্ত হৈছে ধিং নগৰ সমিতিৰ মৈৰাবাৰী পি.টি. উন্নয়ন খণ্ড, বটদ্ৰৱা উন্নয়ন খণ্ড অংশবিশেষ বাদ দি বটদ্ৰৱা গাঁও পঞ্চায়ত অংশবিশেষ, বটদ্ৰৱা বৰহিচা, বটদ্ৰৱা হাৰিহিয়া, ভোমোৰাগুৰি গাঁও পঞ্চায়ত অংশবিশেষ, ভোমোৰাগুৰি জুৰিয়া উন্নয়ন খণ্ড অংশবিশেষ, বলিকাতিৰা গাঁও পঞ্চায়ত, জৰামাৰী লেভিয়া গাঁও পঞ্চায়ত, জেঙানী কোলাডুবা গাঁও পঞ্চায়ত, পাটিচাপৰি ৰৌমাৰী গাঁও পঞ্চায়ত, সোণালীবেৰা শিমলীয়াটি গাঁও পঞ্চায়ত অংশবিশেষ, সোণাইবেৰা গাঁও কেৰুমেৰী। সেয়েহে কংগ্ৰেছৰ বাবে ধিং এটা উৰ্বৰ সমষ্টি বুলি প্ৰাৰ্থিত্ব বিচৰা সকলে গণ্য কৰিছে। শেষ মুহূৰ্তত গৌৰৱ গগৈৰ ঘনিষ্ঠ ধিং নজৰুল ইছলামৰ ভতিজাক আনোৱাৰ হুছেইনে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সমষ্টিত ৰাইজৰ দলৰ অবিহনে কংগ্ৰেছৰ প্ৰাৰ্থী কিমান দূৰ আগবাঢ়িব পাৰে সেয়া নিৰ্বাচনৰ ফলাফলে ক'ব। অখিল গগৈ মুকলিকৈ স্বীকাৰ কৰিছে যে ধিং এৰি দিয়া হ'লেও তেওঁলোক মিত্ৰতাত থাকিল হয়। এইজন অখিল গগৈ ধিং সমষ্টিত কেৱল তাৰ পৰা মুক্তবক জৰি কৰাই আনিবৰ বাবে বিচৰা নাছিল। সেই মিত্ৰতাৰ সৈতে তেওঁ নিজৰ সমষ্টি শিৱসাগৰৰ লগতে আন কেইবাটাও সমষ্টি নিৰ্বাচনী সমীকৰণ জড়িত হৈ আছিল। এদিন অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল। তেওঁ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন পুস্তিকা প্ৰকাশ কৰিছিল। সেই পুস্তিকাৰ শিৰোনাম আছিল কংগ্ৰেছ, ই দলক ৰাইজে কিয় প্ৰত্যাখ্যান কৰা উচিত, কংগ্ৰেছৰ বিৰুদ্ধে টা মহাভিযোগ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অসমৰ হৈ প্ৰচাৰ সম্পাদক কমল কুমাৰ মেধিৰ দ্বাৰা প্ৰকাশিত কৰা হৈছিল ২৪ পৃষ্ঠাৰ এই পুস্তিকা। ১৮ মাৰ্চত প্ৰকাশ কৰা এই পুস্তিকাত কংগ্ৰেছৰ চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু কেনেদৰে এই চৰকাৰখন গণবিৰোধী হৈ পৰিছে তাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছিল। পুস্তিকাত অসমবাসী ৰাইজে নিজৰ নিজৰ এলেকাত কংগ্ৰেছক বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। বিজেপিৰ চৰকাৰ অহাৰ পাছত এনে খবৰো ওলাইছিল যে ইয়াৰ আনন্দত তেতিয়াৰ কৃষক মুক্তিয়ে ভোজ ভাত খাইছিল। সময়ৰ সোঁতত সেই সকলোবোৰ স্থিতি ৰাজনৈতিক কাৰণতে সলনি হৈছিল। শাপনিৰ একাকাৰ হ'বলৈ নিৰ্বাচনৰ বতৰত নেতা বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। কিন্তু সেই পৰীক্ষাত বিজেপিয়ে নিবিচৰা ধৰণে এটা সমষ্টিক কেন্দ্ৰ কৰি সৃষ্টি নহ'ল। তাৰ প্ৰভাৱটো পৰিব। মিত্ৰতাৰ এই সিদ্ধান্ত শাসকীয়া বিজেপিক যে লাভান্বিত কৰিব সেই কথা সকলোৱে অনুভৱ কৰিব পাৰিছে। বিশেষকৈ সংখ্যালঘু আৰু উজনি অসমৰ বহুকেইখন আসনত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ মহান অস্ত্ৰ হ'ব অখিল আৰু ৰাইজৰ দল। দুই গগৈৰ মাজত দুষ্টি কা দুৱাৰ হ'ল ধিং। সেই দেৱালে গৌৰৱ গগৈৰ বাবে আশীৰ্বাদ নহৈ অভিশাপো হ'ব পাৰে। এতিয়া বল অখিল গগৈৰ ভৰি। সেই ভৰিৰ চাবি দিশপুৰৰ কোনোবা ক্ষমতাশালী নেতাৰ জেপত সোমাই থাকিলেও আচৰিত হ'ব লগা একো নাই। ৮দিনীয়া কাৰ্যসূচী আয়োজন অৰুণাচল ফেশ্বন উইক ২০২৬। উত্তৰ পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত বস্ত্ৰশিল্পক বিশ্বৰ বজাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্যৰে অহা ১৪ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ব অৰুণাচল ফেশ্বন উইক ২০২৬ দ্য আৰ্টিজানছ মুভমেণ্ট। ফলোৱাৰ্ছ নিউয়া প্ৰচাৰী JPG1 ডিজিটেল ডেস্ক উত্তৰ পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত বস্ত্ৰশিল্পক বিশ্বৰ বজাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্যৰে অহা ১৪ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ব অৰুণাচল ফেশ্বন উইক ২০২৬ দ্য আৰ্টিজানছ মুভমেণ্ট। অৰুণাচল চৰকাৰৰ বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ উদ্যোগত নাহৰলগুনৰ ইণ্টেৰিয়ৰ পাৰ্কত এই ৮দিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে।
এই অনুষ্ঠানত আনুষ্ঠানিক উদ্বোধন কৰিব ৰায়খনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ৰায়খনৰ পৰম্পৰাগত বস্ত্ৰশিল্প আৰু কাৰিশিল্পক প্ৰসাৰিত কৰি থলুৱা শিল্পীসকলৰ আৰ্থিক ভেটি শক্তিশালী কৰাই ইয়াৰ মূল লক্ষ্য। এই ফেশ্বন উইকৰ জৰিয়তে অৰুণাচলৰ আপুৰুগীয়া শিল্পকলা আধুনিক ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্ম তথা ব্যৱসায়ীসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে। উল্লেখ্য যে এই অনুষ্ঠান আয়োজনৰ মূল লক্ষ্য হ'ল অৰুণাচলৰ দুৰ্গম অঞ্চলৰ শিপিনীসকলক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰা। বিশেষকৈ মহিলা শিপিনীসকলৰ আৰ্থিক সবলীকৰণ আৰু থলুৱা বস্ত্ৰক এক ঔদ্যোগিক মাত্ৰা প্ৰদান কৰাই হৈছে দ্য আৰ্টিজানছ মুভমেণ্টৰ মূল উদ্দেশ্য। এইবাৰৰ ফেশ্বন উইকত নতুন প্ৰজন্মৰ ডিজাইনাৰ আৰু মডেলসকলকো বিশেষ সুযোগ প্ৰদান কৰা হৈছে। ইপিনে এই 8-দিনীয়া কাৰ্যসূচীৰ জৰিয়তে বস্ত্ৰ আৰু ফেশ্বন খণ্ডক ৰায়খনৰ অৰ্থনৈতিক আৰু সৃষ্টিশীল বিকাশৰ এক অন্যতম শক্তি হিচাপে গাঢ়ি তোলাৰ চেষ্টা অব্যাহত থাকিব। জুবিন গাৰ্গ অবিহনে এইবাৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল চেপন বিহু সন্মিলনৰ। প্ৰতি বছৰে ৰঙালী বিহু উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ সকলোৱে। কিন্তু এই বৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। প্ৰতি বছৰে ৰঙালী বিহু উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ সকলোৱে। কিন্তু এই বৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই বৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰিছে। লগতে এইবেলি চেপন ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত নকৰে সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে কেৱল পতাকা উত্তোলনেৰে ধাৰাবাহিকতা পালন কৰা হ'ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত। বিহু সন্মিলনখনৰ সৈতে আৰম্ভণিৰ পৰাই জড়িত আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চেপন ৰঙালী বিহু সন্মিলনে। দেওবাৰৰে এক বিজ্ঞপ্তিযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। উদযাপনৰ সমিতিৰ মুখ্য সম্পাদক পংকজ ফুকন স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে উল্লেখ কৰি কয় যে ঐতিহ্যৰ চাপোহৰত জিলিকা নগৰী চেপনৰ কোলাত 1993 চনতেই প্ৰাণ প্ৰতিষ্ঠা লাভ কৰা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এটি গৰিমাময় পথেৰে আগুৱাই বৰ্ষত 63ম বৰ্ষত ভৰি থৈছেহি। এই অনুষ্ঠানটোৰ উত্তৰণৰ প্ৰতিটো খোজৰ অন্যতম কাণ্ডাৰী অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী, অসমীয়া জাতিৰ হৃদস্পন্দন, সকলোৰে আপোন স্বপ্নদ্ৰষ্টা, অসমীয়া সমাজ আৰু সংস্কৃতিৰ কালজয়ী আৱাজ জুবিন গাৰ্গক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমি চেপনবাসী তথা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়া বজ্ৰাহত। সন্মিলনখনৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদানক সন্মান জনাই চলিত বৰ্ষক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি কেৱল পতাকা উত্তোলন কাৰ্যসূচীৰে আনুষ্ঠানিক ধাৰাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৰাকী ব্যক্তি কেজিপিৰ পদবী সদস্য পদৰ পৰা বহিষ্কাৰ। অসম গণ পৰিষদ লখিমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত সোমবাৰে এখন গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ লখিমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত দেওবাৰে এখন গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত লখিমপুৰ জিলাৰ অন্তৰ্গত ৰমান্দি সমষ্টিৰ সংগঠনৰ বৰ্তমান পৰিস্থিতি আৰু কিছুমান ব্যক্তিৰ দ্বাৰা সংঘটিত দলবিৰোধী কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। উক্ত আলোচনা সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংগঠনৰ শৃংখলা আৰু দলৰ নীতিআদৰ্শ অটুট ৰখাৰ স্বাৰ্থত গৰাকী ব্যক্তিক তেওঁলোকৰ সকলো নিৰ্দিষ্ট পদবী আৰু অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় দলীয় নেতৃত্বই। জয়ন্ত সেনাপতি, প্ৰেম বৰা, ৰাকেশ বৰা, দিগন্ত বৰা, অঞ্জন শইকীয়া, ৰাণা সিংহ, মমী ভূঞা, মমী শইকীয়া, মনোজ কুমাৰ গগৈ, মনোজ বৰুৱা, পৰাগজ্যোতি লাহন, ৰাজ কিশোৰ চুতীয়া, মিণ্টি বৰা, হোমেন দাস, যাদৱ শৰ্মা, ভৈৰৱ বৰুৱা, অনুপম বৰপাত্ৰ, কৃষ্ণ কুমাৰ গগৈ, মহ ইমান আলী,
তৃষ্ণা দেৱী, প্ৰবীণ শইকীয়া, যাদৱ দাস, আব্দুল ৰহমান, যাদৱ পাথুৰী, ব্ৰজেন গগৈ, মুকুল দত্ত, ডিম্পল গগৈ, আছিকিৰ ৰহমান আৰু খালিদ আহমেদক দলৰ প্ৰাথমিক সদস্য পদ আৰু নিৰ্দিষ্ট পদবীৰ পৰা বহিষ্কাৰ কৰা হৈছে। বহুৰাজ্যত কাৰ্বি আংলঙৰ যুৱকৰ মৃত্যু। বহুৰাজ্যত কাৰ্বি আংলঙৰ যুৱকৰ মৃত্যু। হায়দৰাবাদত হাওৰাঘাটৰ বিক্ৰম দাস নামৰ এজন যুৱকজনৰ মৃত্যু। বহুৰাজ্যত কাৰ্বি আংলঙৰ যুৱকৰ মৃত্যু। হায়দৰাবাদত হাওৰাঘাটৰ বিক্ৰম দাস নামৰ এজন যুৱকজনৰ মৃত্যু। বন্ধুৰে কাজিয়াৰ পৰণতি প্ৰাণ গ'ল বিক্ৰমৰ। গুলীত মূৰত কণী ভঙাক লৈ দুই বন্ধুৰ মাজত সূত্ৰপাত ঘটিছিল কাজিয়াত। কাজিয়াতে বন্ধু প্ৰীতমে আক্ৰমণ কৰে বিক্ৰমক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিক্ৰমক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত ভৰ্তিৰ পাছতে যুৱকজনক চিকিৎসকে মৃত ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুহাৰি পত্ৰ ছপা কৰি আটক 4জন যুৱক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুহাৰি পত্ৰ ছপা কৰি আটক 4জন যুৱক। আপত্তিজনক নথিপত্ৰ আটক কৰে যুৱককেইজনক। 4জন যুৱক লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক আসিফ নজৰৰ কৰ্মচাৰী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুহাৰি পত্ৰ ছপা কৰি আটক 4জন যুৱক। আপত্তিজনক নথিপত্ৰ আটক কৰে যুৱককেইজনক। 4জন যুৱক লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক আসিফ নজৰৰ কৰ্মচাৰী। ধৰিত ৰেকিব হক নামৰ এজন আসিফ নজৰৰ ব্যক্তিগত সহায়ক। দিছপুৰ আৰক্ষীয়ে নিশা আটক কৰিছে এই 4জন যুৱকক। ডাউনটাউনৰ সমীপৰ এটা ফ্লেটৰ পৰা আটক। লগতে গুহাৰিসমূহ কঢ়িয়াই অনা এখন ট্ৰাকো জব্দ কৰে আৰক্ষীয়ে। টাইফয়েডৰ লক্ষণ, ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানি লৈ সাৱধান হওক। পৰিৱৰ্তনশীল ঋতুত টাইফয়েডৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। বহু লোকে টাইফয়েডক ঋতুগত ৰোগ হিচাপে সহজভাৱে লয়, যিটো একেবাৰেই ভুল। ইয়াৰ লক্ষণবোৰক উপেক্ষা কৰিলে ই মাৰাত্মক ৰূপ ল'ব পাৰে। পৰিৱৰ্তনশীল ঋতুত টাইফয়েডৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। বহু লোকে টাইফয়েডক ঋতুগত ৰোগ হিচাপে সহজভাৱে লয়, যিটো একেবাৰেই ভুল। ইয়াৰ লক্ষণবোৰক উপেক্ষা কৰিলে ই মাৰাত্মক ৰূপ ল'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে প্ৰায় 11 নিযুতৰ পৰা 20 নিযুত লোক টাইফয়েডত আক্ৰান্ত হয়, যাৰ ভিতৰত 1.28 লাখৰ পৰা 1.61 লাখ লোকৰ মৃত্যু হয়। সেয়েহে টাইফয়েডক সহজভাৱে নলৈ সকলো সতৰ্ক হোৱাটো খুবেই দৰকাৰী। টাইফয়েডৰ লক্ষণ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰবোৰৰ বিষয়ে আজি জানো আহক। টাইফয়েড কি? টাইফয়েড এবিধ অতি গুৰুতৰ ৰোগ। ই সালমনেলা এন্টেৰিকা সেৰোটাইপ টাইফি বেক্টেৰিয়াৰ ফলত হয়। এই বেক্টেৰিয়াবোৰে খাদ্যৰ বিষক্ৰিয়াও সৃষ্টি কৰে। যদি ইয়াক সোনকালে চিকিৎসা কৰা নহয়, ই শৰীৰৰ সমগ্ৰ অংগবোৰ বিকল কৰি পেলায়। এই বেক্টেৰিয়া পানী আৰু খাদ্যৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। টাইফয়েড কেনেদৰে বিয়পে? গৱেষণা অনুসৰি সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা শৌচাগাৰ ব্যৱহাৰ কৰিলে টাইফয়েড হ'ব পাৰে। আনহাতে যদি সংক্ৰমিত ব্যক্তিজনে তেওঁলোকৰ হাত সঠিকভাৱে ধোৱা নাই, তেওঁলোকে স্পৰ্শ কৰা যিকোনো খাদ্য দূষিত হ'ব পাৰে। তদুপৰি দূষিত পানী খোৱা বা দূষিত পানীৰে বাচন বৰ্তন ধোৱা লোকসকলৰ টাইফয়েড জ্বৰ হ'ব পাৰে। টাইফয়েডৰ লক্ষণ: জ্বৰ হৈ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থকা, তীব্ৰ মূৰৰ বিষ, দুৰ্বলতা আৰু ভাগৰ, পেশীৰ বিষ, ঘাম ওলোৱা, শুকান কাহ, ভোক নোহোৱা আৰু ওজন হ্ৰাস, পেটৰ বিষ, ডায়েৰিয়া বা কোষ্ঠকাঠিন্য, ঠায়ে ঠায়ে ছাল ৰঙা পৰা, পেট ফুলা। টাইফয়েডৰ ঘৰুৱা প্ৰতিকাৰ: টাইফয়েড হ'লে যিমান পাৰে সিমান পানী, ফলৰ ৰস, দৈ, ছাগলীৰ গাখীৰ, নাৰিকলৰ পানী আদি তৰল বস্তু খাব। তুলসী চাহ বা কাঢ়া খাব। ঠাণ্ডা কম্প্ৰেছ ব্যৱহাৰ কৰক। ই লাহে লাহে শৰীৰৰ তাপ দূৰ কৰিব। খাদ্যত বেছিকৈ নহৰু দি খাব। ই বেক্টেৰিয়া দূৰ কৰাত সহায়ক।
টাইফুডত কল খোৱাটো যথেষ্ট উপকাৰী 10 মাৰ্চত অসমৰ 40 লাখ মহিলাই একেলগে হাঁহিব মহিলাৰ মুখত হাঁহি বিৰিঙাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ আসন্ন বিধানসভা নিৰ্বাচনৰ আগেয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ মহিলাৰ মুখত হাঁহি বিৰিঙাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ আসন্ন বিধানসভা নিৰ্বাচনৰ আগেয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি 10 মাৰ্চত হহুৱাব অসমৰ 40 লাখ মহিলা 2 অক্টোবৰতে ৰাজ্য চৰকাৰে মহিলাসকলৰ বাবে গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰী মহিলাসকলক প্ৰদান কৰি আহিছে 1250 টকাকৈ পিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 মাৰ্চত এই অনুদানৰ পৰিমাণ বৃদ্ধি কৰি একাকালীনভাৱে প্ৰদান কৰিব 1000 টকা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ বাবে ই হ'ব এক অভিলেখ 10 মাৰ্চৰ দিনটোত একে সময়ত বিশাল পৰিমাণৰ ৰাজকোষৰ ধন দুগুণি যোগে বিতৰণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী কয় অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9000 টকাকৈ আগবঢ়াম এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ MAC অঞ্চলত VTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰা হৈছে পুৱা 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে 9000 টকাকৈ লাভ কৰিব তেওঁ আৰু কয় মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক সভাত উপস্থিত থকাৰ বাবে বিনম্ৰৰে নিমন্ত্ৰণ জনাইছো অসমত মুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আমি 9000 টকা তেওঁলোকলৈ সন্মান হিচাপে আগবঢ়াম আৰু তাৰ বাবে 3006 কোটি টকা লাগিব একেদিনাই একেলগে 3006 কোটি টকা এনেদৰে হস্তান্তৰ কৰাটো এক প্ৰকাৰ অভিলেখত পৰিণত হ'ব আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছো অসম আৰক্ষীৰ CIDৰ জালত তা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে চলাই গৈছে অভিযান সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত কামৰূপ জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে 5টা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে চলাই গৈছে অভিযান সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত কামৰূপ জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে 5টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱা ধৃত অপৰাধীকেইটা হাজোৰা মইনুল হক সৌৰামাৰীৰ মুন কলিতা সৌৰামাৰীৰ কংকন কলিতা বালিসত্ৰৰ হীৰকজ্যোতি কলিতা বুলি জানিব পৰা গৈছে ইপিনে গ্ৰেপ্তাৰ হোৱা আনজন দোষী মুস্তাকিম আহমেদ বুলি জানিব পৰা গৈছে এই অপৰাধীকেইটাৰ পৰা বহু ভুৱা নথি SIM কাৰ্ড জব্দ কৰে লগতে অন্য লোকৰ নথিৰে বহু মিউল একাউণ্ট খুলিছিল অপৰাধীকেইটাই অভিযুক্তকেইটাই ভুৱা নথিৰে ওলাইছিল 200ৰো অধিক SIM কাৰ্ড ইৰাণ-ইজৰাইল যুদ্ধ ইণ্টাৰনেট বন্ধ হাছপাতালত আক্ৰমণ ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ আজি 10ম দিন দুয়োটা পক্ষই অব্যাহত ৰাখিছে আক্ৰমণ প্ৰত্যাক্ৰমণ ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ আজি 10ম দিন দুয়োটা পক্ষই অব্যাহত ৰাখিছে আক্ৰমণ প্ৰত্যাক্ৰমণ এই যুদ্ধৰ ফলত ইজৰাইল ইৰাণৰ বহু ক্ষতিও হৈছে বহু লোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক আহত হৈছে ইৰাণৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰবক্তা হিমেন পৰমানপুৰে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে যুদ্ধৰ ফলত ইৰাণৰ নাগৰিকৰ বহু ক্ষতি হৈছে পৰমানপুৰে কৰা পোষ্টটো অনুসৰি ইৰাণৰো অধিক লোক নিহত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে সহস্ৰাধিক লোক প্ৰায় 12 বছৰৰ বয়সৰ 200 কিশোৰ শতাধিক মহিলাৰ মৃত্যু হৈছে এই যুদ্ধৰ ফলত তদুপৰি আহত হৈছে অধিক মহিলা যুৱতী এই যুদ্ধৰ ফলত ইৰাণৰ স্বাস্থ্য খণ্ডৰ বিস্তৰ ক্ষতিসাধন হৈছে তেওঁ জনায় যে দেশখনৰ খনকৈ হাস্পাতালৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে লগতে তা জৰুৰীকালীন স্বাস্থ্য কেন্দ্ৰ আৰু খন এম্বুলেন্স সম্পূৰ্ণৰূপে নষ্ট হৈছে
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইৰাণৰ প্ৰায়বোৰ এলেকাতেই বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা, যাৰ বাবে দেশখনৰ ভিতৰত বৰ্তমান যুদ্ধৰ ফলত কিমান প্ৰভাৱ পৰিছে বা ক্ষয়ক্ষতি হৈছে সেই বিষয়ে সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। এই যুদ্ধখন আৰু অধিক দীঘলীয়া হ'লে ইজৰাইল আৰু ইৰাণ দুখন দেশৰে অৱস্থা অধিক বেয়াৰ দিশত আগবাঢ়িব। বজালীত জন্ম আশীৰ্বাদ যাত্ৰা। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম আশীৰ্বাদ যাত্ৰাই সোমবাৰে নৱগঠিত ২৬ নং বজালী সমষ্টিত ব্যাপক জনসমৰ্থন লাভ কৰাৰ লগতে পাটাছাৰ পিচিত অভিলেখ সংখ্যক লোক সমবেত হোৱা পৰিলক্ষিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম আশীৰ্বাদ যাত্ৰাই সোমবাৰে নৱগঠিত ২৬ নং বজালী সমষ্টিত ব্যাপক জনসমৰ্থন লাভ কৰাৰ লগতে পাটাছাৰ পিচিত অভিলেখ সংখ্যক লোক সমবেত হোৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ জ্যেষ্ঠ নেতাসকলক স্বাগত জনাবলৈ পাটাছীৰ কিচিত ৰাতিপুৱাৰে পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুকাষে হাজাৰ হাজাৰ সমৰ্থকে সমবেত হয়। জন্ম আশীৰ্বাদ যাত্ৰাৰ সময়ত ব্যাহত হৈ পৰে যান-বাহন চলাচল। দিনৰ প্ৰায় ১১ বজাত বামাখাতা সত্ৰৰ পৰা আৰম্ভণি কৰা এই যাত্ৰাৰ সময়তো পাটাছাৰ পিচিত দিনৰ প্ৰায় ২ বজাত প্ৰৱেশ কৰে। ধৰমতলাৰ পৰা পাটাছাৰ কিছু পৌৰসভাৰ এলেকাত অগণন সমৰ্থকৰ উপস্থিতিত এই বিশাল যাত্ৰা পাটাছাৰ পিচিত পাৰ হৈ যাবলৈ প্ৰায় আধা ঘণ্টা সময় অতিবাহিত হয়। অভিলেখ সংখ্যক জনসমাগত অভিভূত হৈ মুখ্যমন্ত্ৰীৰে বাহনৰ ওপৰত থিয় হৈ ৰাইজৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে আৰু বিগত কাৰ্যকালত ১ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰায় ১,৬০,০০০ চাকৰি প্ৰদান কৰা বুলি কৈ অহাবাৰ শাসনত আহিলে ২ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰোপৰি বিগত কাৰ্যকালত ২ লাখ নিবনুৱাক ২ লাখকৈ ব্যৱসায়ৰ বাবে দিয়া ধন অহাবাৰলৈ ১০ লাখক দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা আঁচনিত বিগত কাৰ্যকালত ১০,০০০ দিয়া হৈছিল আৰু ভৱিষ্যতে ২৫,০০০কৈ এই ধনৰাশি প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ। আনহাতে শাসনলৈ আহিলে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰো প্ৰতিশ্ৰুতি দি উন্নয়নৰ খতিৰানেৰে প্ৰস্তুত কৰা গীতৰ তালে তালে নাচে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই যাত্ৰাৰ আৰম্ভণি হয় ঐতিহাসিক বামাখাতা সত্ৰৰ পৰা। মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে সত্ৰত উপস্থিত হৈ বৃহৎ জনসমাগমৰ মাজেৰে প্ৰায় ১০০ মিটাৰ খোজকাঢ়ি সত্ৰত প্ৰৱেশ কৰি প্ৰাৰ্থনা জনায়। পুৱাৰ পৰাই বহুলোক সত্ৰৰ আশে-পাশে সমবেত হৈ গামোচাৰে মুখ্যমন্ত্ৰীক অভিনন্দন জনায় আৰু তেওঁক এবাৰ দেখা পোৱাৰ বাবে অপেক্ষা কৰে। প্ৰাৰ্থনা সমাপন কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে উপস্থিত লোকসকলক সংক্ষিপ্ত ভাষণ দি জন্ম আশীৰ্বাদ যাত্ৰাৰ বাবে আশীৰ্বাদ বিচাৰে। তাৰ পিছত কেন্দুগুৰিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাঠশালা নগৰৰ দিশে যাত্ৰা আগবাঢ়ে। পথৰ দুয়োফালে থিয় হৈ থকা হাজাৰথান সমৰ্থক, দলীয় কৰ্মী আৰু সাধাৰণ জনতাই ফুল আৰু গামোচাৰে স্বাগত জনায় মুখ্যমন্ত্ৰীগৰাকীক। এই যাত্ৰাত মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি মনোজ বৰুৱা, কমল কুমাৰ মেধি আৰু জিলাৰ বহু নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জন্ম আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজৰ আশীৰ্বাদ বিচৰা হৈছে। ৰাইজৰ মৰম আৰু সমৰ্থনৰ ফলত এই যাত্ৰা এক জন্ম উৎসৱত পৰিণত হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে যোৱা ৫ বছৰত বিজেপিৰ চৰকাৰে বহু উন্নয়নমূলক কাম কৰিছে আৰু পুনৰ জনতাৰ আশীৰ্বাদ পালে আগন্তুক দিনত উন্নয়ন গতি আৰু বঢ়োৱা হ'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও কয় যে বজালীত হোৱা এই বিপুল জনসমাগমে মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত ৰাইজৰ আস্থা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জন্ম আশীৰ্বাদ যাত্ৰা অসমৰ বিভিন্ন সমষ্টিত অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ পূৰ্বে দল আৰু ৰাইজৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। অৱশেষত কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউংগে।
প্ৰদেশ কংগ্ৰেছ আৰু ICCৰ নেতৃত্বৰ উপস্থিতিত যোগদানৱশেষত কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে। প্ৰদেশ কংগ্ৰেছ আৰু ICCৰ নেতৃত্বৰ উপস্থিতিত যোগদান। দুদিন পূৰ্বে অসম গণ পৰিষদ ত্যাগ কৰিছিল তেওঁ। তাৰ পাছতে খাউণ্ডক লগত লৈ নতুন দিল্লীত সংবাদমেল গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমে মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে বুলি মন্তব্য। সংবাদমেলত উপস্থিত থাকে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। ৰমাণ্ডি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে জয়ন্ত খাউণ্ড। সাধাৰণ যেন লাগিলেও এই অভ্যাসক ভুলটো উপেক্ষা নকৰিব। সৰু ল'ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুখত আঙুলি দি থাকে। বহুতেই সাধাৰণতে বুঢ়া আঙুলিটো চুপি থাকে। বহু সময়ত নতুন অভিভাৱকে এই অভ্যাসটো সচৰাচৰ বুলি বিবেচন কৰি এই ক্ষেত্ৰত মন নিদিয়ে। কিন্তু শিশুৱে বাৰে বাৰে মুখলৈ আঙুলি নিয়াৰ বহু কাৰণ আছে। ফলোছ ৱেববিবি JPG ডিজিটেল ডেস্ক। সৰু ল'ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুখত আঙুলি দি থাকে। বহুতেই সাধাৰণতে বুঢ়া আঙুলিটো চুপি থাকে। বহু সময়ত নতুন অভিভাৱকে এই অভ্যাসটো সচৰাচৰ বুলি বিবেচন কৰি এই ক্ষেত্ৰত মন নিদিয়ে। কিন্তু শিশুৱে বাৰে বাৰে মুখলৈ আঙুলি নিয়াৰ বহু কাৰণ আছে। আজি এই বিষয়ে জানো আহক। টোপনি অহাৰ পূৰ্বে সৰু ল'ৰা ছোৱালীয়ে টোপনি অনুভৱ কৰিলে প্ৰায়ে তেওঁলোকৰ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে গাখীৰ খোৱাৰ পিছত মুখলৈ আঙুলি নিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ টোপনি আহিছে। যেতিয়া আতংকিত হয়, অচিনাকি লোকক লগ পোৱাৰ বাবেও শিশুৱে মুখলৈ আঙুলি নিয়ে। ইয়াৰ কাৰণ হৈছে অচিনাকি মানুহ দেখিলে তেওঁলোক আতংকিত হৈ পৰে। এনে পৰিস্থিতিত শিশুসকলক শান্ত কৰিবলৈ চাৰিওফালৰ বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক ভাল অনুভৱ কৰাব পাৰে। সংগীতা দাস। ফলোছ ৱেববিবি JPG ডিজিটেল ডেস্ক। সৰু ল'ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুখত আঙুলি দি থাকে। বহুতেই সাধাৰণতে বুঢ়া আঙুলিটো চুপি থাকে। বহু সময়ত নতুন অভিভাৱকে এই অভ্যাসটো সচৰাচৰ বুলি বিবেচন কৰি এই ক্ষেত্ৰত মন নিদিয়ে। কিন্তু শিশুৱে বাৰে বাৰে মুখলৈ আঙুলি নিয়াৰ বহু কাৰণ আছে। আজি এই বিষয়ে জানো আহক। টোপনি অহাৰ পূৰ্বে সৰু ল'ৰা ছোৱালীয়ে টোপনি অনুভৱ কৰিলে প্ৰায়ে তেওঁলোকৰ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে গাখীৰ খোৱাৰ পিছত মুখলৈ আঙুলি নিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ টোপনি আহিছে। যেতিয়া আতংকিত হয়, অচিনাকি লোকক লগ পোৱাৰ বাবেও শিশুৱে মুখলৈ আঙুলি নিয়ে। ইয়াৰ কাৰণ হৈছে অচিনাকি মানুহ দেখিলে তেওঁলোক আতংকিত হৈ পৰে। এনে পৰিস্থিতিত শিশুসকলক শান্ত কৰিবলৈ চাৰিওফালৰ বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক ভাল অনুভৱ কৰাব পাৰে। চাইল্ড সাকিংথম দাঁত ওলোৱাৰ বাবে। সৰু ল'ৰা ছোৱালীৰ দাঁত ওলোৱাৰ সময়তো মুখলৈ আঙুলি নিয়ে, কিয়নো এই সময়ছোৱাত তেওঁলোকৰ আলিত খজুৱতি হয় আৰু যেতিয়া তেওঁলোকে মুখত আঙুলি দিয়ে, ই তেওঁলোকক সকাহ অনুভৱ কৰে। সুখ প্ৰকাশ কৰিবলৈ সৰু ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে। সেয়েহে তেওঁলোকে তেওঁলোকৰ সুখ প্ৰকাশ কৰিবলৈ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে হাঁহি মাৰি মুখত আঙুলি ভৰাই থাকে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে খুব সুখী অনুভৱ কৰিছে। ভোক লাগিলে 2 মাহৰ পৰা 1 বছৰলৈকে শিশুৱে ভোক অনুভৱ কৰিলেও মুখলৈ আঙুলি নিয়ে। খেলি থাকোঁতে বা খেলাৰ পিছত যদি আপোনাৰ সন্তানে বাৰে বাৰে মুখলৈ আঙুলি নি আছে, তেন্তে বুজিব যে তেওঁৰ ভোক লাগিছে। এনে পৰিস্থিতিত আপুনি তেওঁক লগে লগে খুৱাবলৈ চেষ্টা কৰিব। পৰ্যটকসকলৰ বাবে সুখবৰ মুকলি হ'ল উত্তৰ ছিকিমৰ লাচেনগুৰিউমাৰ হ্ৰদলৈ যোৱা পথ। সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই উত্তৰ ছিক্কিম ভ্ৰমণ কৰিব বিচৰা পৰ্যটকসকলৰ বাবে সুখবৰ। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা লাচেনলৈ যোৱাৰ পথ অৱশেষত চৰকাৰে পুনৰ মুকলি কৰি দিয়ে পৰ্যটকৰ বাবে। সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই উত্তৰ ছিক্কিম ভ্ৰমণ কৰিব বিচৰা পৰ্যটকসকলৰ বাবে সুখবৰ।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা লাচেনলৈ যোৱাৰ পথ অৱশেষত চৰকাৰে পুনৰ মুকলি কৰি দিয়ে পৰ্যটকৰ বাবে। 2025 চনৰ জুন মাহত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই গুৰুত্বপূৰ্ণ পথটো বন্ধ হৈ পৰিছিল। বৰ্তমান পৰিস্থিতি স্বাভাৱিক হোৱাত পৰ্যটকসকলৰ বাবে পুনৰ অনুমতি পত্ৰ বা পাৰমিট দিয়াৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে 2025 বৰ্ষৰ জুন মাহত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ বহুত পথ আৰু দলং ভাঙি গৈছিল। এক অধিক ভয়াৱহ হৈ পৰিছিল সেই ঠাইৰ পৰিস্থিতি। ইপিনে লাচেনৰ দৰে অতি জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ সৈতে যোগাযোগ একেবাৰে বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া পথটো মুকলি হোৱাৰ লগে লগে পৰ্যটকসকলে পুনৰ লাচেন ভ্ৰমণ কৰিব পাৰিব। লগতে চিংখাংৰ পৰা লাচেন আৰু লাচি দুয়োটা দিশৰে পথ এতিয়া যাতায়াতৰ বাবে সম্পূৰ্ণ উপযোগী হৈ উঠিছে। আনফালে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 17,000 ফুট উচ্চতাত অৱস্থিত বিশ্ববিখ্যাত গুৰিয়ুম্মাৰ হ্ৰদৰ প্ৰৱেশদ্বাৰ হৈছে এই লাচেন। এই হ্ৰদটো উত্তৰ ছিকিমৰ এটা প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু, য'ত হাজাৰ হাজাৰ পৰ্যটক আহে সেই স্থান ফুৰিবলৈ। এই পথটো মুকলি হোৱাৰ লগে লগে উত্তৰ ছিকিমৰ হোটেল ব্যৱসায়ী, গাড়ী চালক আৰু স্থানীয় লোকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলটোৰ অৰ্থনীতি পুনৰ সুস্থিৰ হৈ উঠিব বুলি আশা কৰিছে। অশান্ত মধ্যপ্ৰাচ্য, মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিল মানচেষ্টাৰ অভিমুখী বিমান। সোমবাৰে পুৱা দিল্লীৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ অভিমুখে উৰা মৰা বিমানখনে প্ৰায় 7 ঘণ্টা যাত্ৰা কৰাৰ পিছত আধাতে যাত্ৰা সামৰি পুনৰ ভাৰতলৈ উভতি আহে। এতিয়াও সুস্থিৰ হোৱা নাই মধ্যপ্ৰাচ্যৰ অস্থিৰ পৰিৱেশ। স্বাভাৱিক জীৱন যাপনৰ পৰা বহু যোজন দূৰৈত আছে ইয়াৰ বাসিন্দাসকল। আন আন পৰ্যটক তথা বিভিন্ন দেশৰ প্ৰৱাসীসকলৰ দৰে ভালেসংখ্যক প্ৰৱাসী ভাৰতীয় আবদ্ধ হৈ আছে মধ্যপ্ৰাচ্যৰ দেশসমূহত। অৱশ্যে মাজে মধ্যে বিমানযোগে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ গৈ থকা হৈছে। ইয়াৰ মাজতে সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখে উৰা মাৰিছিল এখন যাত্ৰীবাহী বিমান। বিমানখনৰ নম্বৰ হৈছে 6E33। প্ৰকাশিত তথ্য অনুসৰি দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখী ইন্দুগুড এই বিমানখন মাজ আকাশৰ পৰাই পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয়। মধ্যপ্ৰাচ্য অব্যাহত থকা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে বিমানে এই সিদ্ধান্ত ল'বলৈ বাধ্য হয়। উল্লেখযোগ্য যে সোমবাৰে পুৱা দিল্লীৰ পৰা ইংলেণ্ডৰ মানচেষ্টাৰ অভিমুখে উৰা মৰা বিমানখনে প্ৰায় 7 ঘণ্টা যাত্ৰা কৰাৰ পিছত আধাতে যাত্ৰা সামৰি পুনৰ ভাৰতলৈ উভতি আহে। দিল্লীত মণিপুৰৰ যুৱতীক আক্ৰমণ। কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালৱী নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী। এই ঘটনা মাৰ নৌযাওঁতে পুনৰ আন এক ঘটনা সংঘটিত হৈছিল দিল্লীত। দেশৰ ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত গ্ৰহণ কৰা নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালৱী নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী। এই ঘটনা মাৰ নৌযাওঁতে পুনৰ আন এক ঘটনা সংঘটিত হৈছে দিল্লীত। অথৰ্মিট অসমীয়া প্ৰতিদিন ফলোজ 1 ডিজিটেল ডেস্কক দেশৰ ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ওপৰত গ্ৰহণ কৰা নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালৱী নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী। এই ঘটনা মাৰ নৌযাওঁতে পুনৰ আন এক ঘটনা সংঘটিত হৈছে দিল্লীত। হোৱাটছআপ ইমেজ 2026-03-09। উল্লেখ্য যে ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূবৰ যুৱতীক আক্ৰমণৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। পিছে ঘটনাৰ স্থান নতুন দিল্লীৰ সাকেত অঞ্চল। মণিপুৰৰ এগৰাকী যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হয়। যুৱতীগৰাকীক উদ্দেশ্য কৰি অশালীন মন্তব্য প্ৰদান কৰিছে।
সেই অশালীন মন্তব্যৰ বিৰোধিতা কৰাৰ বাবে যুৱতীগৰাকীক আক্ৰমণ কৰে। এই আক্ৰমণৰ পাছতে যুৱতীগৰাকী আহত হয়। লগে লগে যুৱতীগৰাকীক চিকিৎসালয় ভৰ্তি কৰে। আনপিনে বহু ৰাজ্যত উত্তৰ পূবৰ যুৱতী তথা লোকৰ সৈতে এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে, যাৰ ফলত উত্তৰ পূবত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। এক্সৰ এটা পোষ্টত তেওঁ অসম আৰু মণিপুৰৰ দুগৰাকী লোকৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।